যি ঘৰৰ মহিলাই এইকেইটা কাম কৰে তেনেকুৱা ঘৰত মা লক্ষ্মী কেতিয়াও বাস নকৰে। আপুনিও যদি এইকেইটা কাম কৰে তেন্তে সাৱধান হোৱা উচিত, কাৰণ মা লক্ষ্মী যদি আপোনাৰ ঘৰলৈ নাহে আপোনাৰ ঘৰখন কিন্তু যথেষ্ট আৰ্থিক অনাটনত ডুব যাব পাৰে। গতিকে আপুনি এনেধৰণৰ ভুল কেতিয়াও নকৰিব। কথাখিনি যদি জানিবলৈ বিচাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। নমস্কাৰ, মই প্ৰিয়ংকা প্ৰিয়ম, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তেন্তে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আজি আলোচনা কৰিম মহিলাসকলে কি ভুল কৰিলে ঘৰখনত মা লক্ষ্মীয়ে বিৰাজ নকৰে। আচলতে আমাৰ ভাৰতীয় সংস্কৃতিত এগৰাকী মহিলাকে মা লক্ষ্মীৰ স্থান দিয়া হয়। মহিলাসকলক ভাৰতীয় সংস্কৃতিত পূজা কৰা হয়। তেনে ক্ষেত্ৰত মহিলাসকলে এখন ঘৰৰ উন্নতিত যথেষ্ট অৰিহণা যোগায়। মহিলাগৰাকীয়ে বিচাৰিলে নিজৰ ঘৰখন স্বৰ্গ বনাব পাৰে, একেগৰাকী মহিলাই বিচাৰিলে নিজৰ ঘৰখন নৰকো বনাব পাৰে। মহিলাগৰাকীৰ ওপৰতেই এজন স্বামীৰ উন্নতিৰ চাবিকাঠি থাকে। তেনে ক্ষেত্ৰত মহিলাগৰাকীয়ে কিছুমান কাম কৰিব নালাগে, তাৰ বিষয়ে প্ৰথমে আলোচনা কৰোঁ। আপুনি যদি আপোনাৰ ইউটিউব বা ফেচবুক পেজটি লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আৰু আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা যাব। গতিকে এনেধৰণৰ সুবিধা বিচাৰি থাকিলে দেৰি নকৰি এতিয়াই আমাৰ লগত যোগাযোগ কৰক। এতিয়া বলক ভিডিঅ'টোৰ মূল কথাখিনিৰ মাজলৈ সোমাই যাওঁ। প্ৰথমটো হৈছে যি মহিলাই ঝাৰুক অপমান কৰে। আপোনালোকে নিশ্চয় জানে ঝাৰুত মা লক্ষ্মী বাস কৰে। তেনে ক্ষেত্ৰত যি মহিলাই ঝাৰুক অপমান কৰে, ঝাৰুক লঠিয়াই, ঝাৰুডাল য'তে ত'তে পেলাই থৈ দিয়ে, এইডাল লেতেৰা বস্তু বুলি য'ত ত'ত পেলাই থৈ দিয়ে, তেনেকুৱা ঘৰত মা লক্ষ্মীয়ে বাস নকৰে। আপুনি আপোনাৰ ঘৰৰ ঝাৰুডালক সদায় পবিত্ৰ বস্তু বুলি মা লক্ষ্মীক যেনেকুৱা সন্মান কৰে তেনেকুৱাকৈ আপুনি সন্মান কৰিব, আপোনাৰ ঘৰত মা লক্ষ্মীয়ে বাস কৰিব। কাৰণ ঝাৰু হৈছে মা লক্ষ্মীৰে অন্য এটা ৰূপ। দ্বিতীয় হৈছে যি মহিলাই কি কৰে, খাদ্য খাই উঠি জোঠা কেৰাহী গেছৰ ওপৰতে ৰাখি শুই যায়। আপুনি খাদ্য গ্ৰহণ কৰি আপোনাৰ ধুব সময় নাই, একো নাই, আপুনি জোঠা কেৰাহীটো গেছৰ ওপৰত ৰাখি থৈ দিছে, তেনেকৈ আপুনি শুই গৈছে। তেনেকুৱা মহিলাৰ ঘৰতো কিন্তু মা লক্ষ্মীয়ে বাস নকৰে। তৃতীয়তে হৈছে যি মহিলাই ভৰিৰে দৰ্জা খোলে, ভৰিখনেৰে লঠিয়াই দৰ্জাখন খুলি দিয়ে, ভৰিৰে জপাই দিয়ে, তেনেকুৱা মহিলাৰ ঘৰতো কিন্তু কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। চতুৰ্থতে যি মহিলাই খাদ্য খোৱাৰ সময়ত ভৰি নচুৱাই থাকে, খাদ্য খোৱা বুলিয়েই নহয়, এনেও যি মহিলাসকলে ভৰি নচুৱাই থাকে অৰ্থাৎ পুৰুষৰ নিচিনা স্বভাৱৰ, তেনেকুৱা মহিলাৰ ঘৰত কিন্তু কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। গতিকে আপুনি এই কথাখিনি মানি চলিবলৈ চেষ্টা কৰিব, কাৰণ আপোনাক এখন ঘৰৰ, মহিলাগৰাকীক এখন ঘৰৰ মা লক্ষ্মীৰ স্থান দিয়া হয়, মা লক্ষ্মী বুলি মনা হয়। গতিকে মহিলাগৰাকীৰ এই কামসমূহে ঘৰখনৰ কিন্তু বিনাশ কৰাব পাৰে বা ঘৰখনত কেতিয়াও মা লক্ষ্মীৰ প্ৰৱেশ নঘটায়। গতিকে মহিলাসকলে কিছুমান কথা মানি চলাটো ভাল।